Good evening, everyone. Vision Academy Northeast YouTube পৰিয়াললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ভিডিঅ'টিত আগন্তুক 6/7/2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আসাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি পৰীক্ষা তাৰ চিলেবাছ আৰু পূৰ্বৱৰ্তী প্ৰশ্নকাকত অনুসৰি আমি লিটাৰেচাৰ, কালচাৰ আৰু লেংগুৱেজ বিষয়ক লৈ ৰিভিজন ক্লাছেছ দি আছিলোঁ আপোনালোকক, আৰু আমি আগৰ দৰে আজি লিটাৰেচাৰ পাৰ্টৰ আধুনিক অসমীয়া বা মডাৰ্ণ আছামিজ লিটাৰেচাৰৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে বলক পলম নকৰি আমি আজিৰ সেই ৰিভিজন ক্লাছেছ বা প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়োঁ। ঠিক আছে, আজি প্ৰথমটো প্ৰশ্ন হৈছে মহাপুৰুষীয়া ধৰ্মৰ অন্যতম শাখা কাল সংহতিৰ প্ৰৱৰ্তক কোন আছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গোপালতা। নেক্সট কুৱেশ্যন নম্বৰ 2, মায়ামৰীয়া পন্থাৰ প্ৰৱৰ্তক কোন আছিল? অপশ্যনত দিয়া আছে অনিৰুদ্ধ কায়স্থ, দামোদৰ দাস, গোপালতা, অধীৰুদ্ধ দেৱ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অধীৰুদ্ধ দেৱ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3, বাঁহগৰীয়া বুৰঞ্জীৰ সম্পাদনা কোনে কৰিছিল? বাঁহগৰীয়া বুৰঞ্জীৰ সম্পাদনা কোনে কৰিছিল? অপশ্যনত দিয়া আছে হেমচন্দ্ৰ বৰুৱা, সূৰ্য কুমাৰ ভূঞা, হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সূৰ্য কুমাৰ ভূঞা। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 4, কলি ভাৰত বুৰঞ্জী ৰচক কোন বা কলি ভাৰত বুৰঞ্জী কোনে ৰচনা কৰিছিলে? এই প্ৰশ্নটো বিগত বৰ্ষৰ প্ৰশ্নকাকতত আহি গৈছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিশ্বেশ্বৰ বৈদ্যাদেৱ। ঠিক আছে, মুভিং ফৰৱাৰ্ড টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ কোনগৰাকী কবিক আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলি কোৱা হয়? অপশ্যনত দিয়া আছে কবিৰাজ চক্ৰৱৰ্তী, গোপীনাথ চক্ৰৱৰ্তী, দ্বিজ ৰামানন্দ, ভৱানী দাস। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলি কবিৰাজ চক্ৰৱৰ্তীক কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6, সদৰামীনৰ বুৰঞ্জী ৰচক কোন বা সদৰামীনৰ বুৰঞ্জী কোনে ৰচনা কৰিছিলে? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মন দিব। অপশ্যনত দিয়া আছে কাশীনাথ তামুলী, ৰাধানাথ বৰবৰুৱা, হৰকান্ত বৰুৱা, সুকুমাৰ মহন্ত। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হৰকান্ত বৰুৱা বা হৰকান্ত বৰুৱা সদৰামীনে সদৰামীনৰ বুৰঞ্জীৰ ৰচনা কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো গ্ৰন্থ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত? কথা গুৰুচৰিত, বৰদোৱাজ গুৰুচৰিত, কথা ৰামায়ণ, কথা ৰত্নাকৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বৰদোৱা গুৰুচৰিত ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। ঠিক আছে, মুভিং ফৰৱাৰ্ড টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 8, অসমীয়া ভাষাৰ ব্যাকৰণ এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কোনগৰাকী মিছনেৰীয়ে প্ৰণয়ন কৰিছিল? সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, মন দিব। অপশ্যনত দিয়া আছে মাইলছ ব্ৰনছন, উইলিয়াম কেৰী, ৰবিনছন, কট্টাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰবিনছন। এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ নামৰ অসমীয়া ভাষাৰ ব্যাকৰণখন কোনে ৰচনা কৰিছিলে? ৰবিনছনে। ঠিক আছে, আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্ন নম্বৰ 9, কোন ঠাইত পোনপ্ৰথমে ছপাশাল স্থাপন কৰা হৈছিল? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যনত দিয়া আছে নগাঁও, বৰপেটা, শিৱসাগৰ আৰু মাজুলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিৱসাগৰ। শিৱসাগৰতে পোনপ্ৰথমে খ্ৰীষ্টান মিছনেৰীসকলে 1846 চনত ছপাশাল স্থাপন কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া আলোচনীখন আছিল? অপশ্যন দিয়া আছে বিজুলী, ৰামধেনু, আৱাসন, অৰুণোদয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰুণোদয়। ঠিক আছে, প্ৰথম অসমীয়া আলোচনীখন হৈছে
অৰুণোদয়, য'ত শিৱসাগৰ মিছন প্ৰেছৰ পৰা 1846 চনত প্ৰকাশ পাইছিলে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11। তলৰ কোনটো ৰচনা অৰুণোদয় আলোচনীত প্ৰকাশ পোৱা নাছিল? ৰামনৱমী, হিন্দুস্তানৰ বিৱৰণ, স্তুতিগীত, সিতুপদেশ। তো ইয়াৰে প্ৰথম তিনিওটা অপশ্যন ৰামনৱমী, হিন্দুস্তানৰ বিৱৰণ, স্তুতিগীত, এই গোটেই তিনিওখনেই অৰুণোদয় আলোচনীত প্ৰকাশ পাইছিল। কিন্তু ইয়াৰে অপশ্যন ডি, যিটো সিতুপদেশ, ই অৰুণোদয় আলোচনীত প্ৰকাশ পোৱা নাছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 12। তলৰ কোনগৰাকী অৰুণোদয় প্ৰভাৱমুক্ত লেখক আছিল? অপশ্যনত দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰে প্ৰথম তিনিওগৰাকী, যিটো আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, সেই তিনিওগৰাকী অৰুণোদয় যুগৰ বা অৰুণোদয় কাকতত বিভিন্ন ধৰণৰ লিখনি বা সাহিত্য প্ৰবন্ধ প্ৰকাশ কৰিছিল, অৰ্থাৎ সেই যুগৰ লিখক আছিল। কিন্তু হেমচন্দ্ৰ গোস্বামী অৰুণোদয় যুগৰ নহয়, তেখেত আছিল ৰোমান্টিক যুগৰ বা জোনাকী যুগৰ এগৰাকী কবি। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 13। দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থখন হ'ল। এই প্ৰশ্নটো ইয়াৰ পূৰ্বৱৰ্তী প্ৰশ্ন কাকতত আহি গৈছে। ইয়াৰে অপশ্যনত দিয়া আছে যাত্ৰীকৰ যাত্ৰা, তুতিগীত, ৰুথ আৰু জোচেফৰ কাহিনী, প্ৰাচীন নিয়ম। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, যাত্ৰীকৰ যাত্ৰা। দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থখন হৈছে যাত্ৰীকৰ যাত্ৰা। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 14। অৰুণোদয়ৰ পাছতে কোনখন আলোচনীয়ে প্ৰকাশ পাইছিল? ইয়াতে অপশ্যনত দিয়া আছে আসাম মিহিৰ, আসাম বিলাসিনী, আসাম দৰ্পণ, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, অৰুণোদয়ৰ পাছতে আসাম বিলাসিনী কাকতখনে প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 15। দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ নামৰ ইংৰাজী পুথিখন অসমীয়াত যাত্ৰীকৰ যাত্ৰা নামেৰে কোনে অনুবাদ কৰিছিল? ইয়াৰ আগৰ প্ৰশ্নটোত সুধিছিলে আপোনালোকক দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থখনৰ নাম কি? কিন্তু নেক্সট কুৱেশ্যনত কৈছে দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ নামৰ ইংৰাজী পুথিখনক অসমীয়াত যাত্ৰীকৰ যাত্ৰা নামেৰে কোনে অনুবাদ কৰিছিল? অপশ্যনত দিয়া আছে মেথিউ, ৰবিনছন, ব্ৰাউন, ৰেভাৰেণ্ড কট্টাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰবিনছন। ৰবিনছনে দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ নামৰ ইংৰাজী পুথিখন অসমীয়ালৈ যাত্ৰীকৰ যাত্ৰা নামেৰে অনুবাদ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 16। তলৰ কোনখন ইংৰাজী ভাষাত ৰচিত অসমীয়া ভাষাৰ ব্যাকৰণ? এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ, গ্ৰামেটিকেল নটিছ অফ দি আছামিজ লেংগুৱেজ, আছামিজ লেংগুৱেজ গ্ৰামাৰ, নান অফ দি এবভ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এ গ্ৰামেটিকেল নটিছ অফ দি আছামিজ লেংগুৱেজ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 17। কামিনীকান্তৰ চৰিত্ৰ পুথিখনৰ ৰচক কোন? অপশ্যনত দিয়া আছে নিধিৰাম ফাৰৱেল, এ কে গাৰ্ণী, মাইলছ ব্ৰনছন, অলিভাৰ টি কট্টাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কামিনীকান্তৰ চৰিত্ৰ নামৰ পুথিখনৰ ৰচক বা ৰচনা কৰিছে এ কে গাৰ্ণীয়ে। এইবোৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষা প্ৰশ্ন কাকতত আহি যাব পাৰে, গতিকে আপোনালোকে সেইবোৰ মন দি চাব। ঠিক আছে, আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 18। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন? বা এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিলে? অপশ্যনত দিয়া আছে মাইলছ ব্ৰনছন, ৰবিনছন, হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখন বা পুথিখন আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিছিলে। ঠিক আছে, আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নলৈ। প্ৰশ্ন নং 19। কানীয়া কীৰ্তন গ্ৰন্থখনৰ ৰচক কোন? কানীয়া কীৰ্তন নামৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থখনৰ ৰচক কোন? অপশ্যনত দিয়া আছে হেমচন্দ্ৰ বৰুৱা, নিধিৰাম ফাৰৱেল, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেমচন্দ্ৰ বৰুৱা। অৰুণোদয় যুগৰ অন্যতম এগৰাকী অগ্ৰণী লেখক, পণ্ডিত তথা কবি সাহিত্যিক হেমচন্দ্ৰ বৰুৱাই কানীয়া কীৰ্তন গ্ৰন্থখন ৰচনা কৰিছিলে। ঠিক আছে, আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 20। প্ৰথম অসমীয়া আধুনিক নাটক বুলি কোৱা হয়
অপশ্যনত দিয়া আছে ৰামনৱমী, লিটিকাই, গাঁওবুঢ়া, মিৰি জীয়ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰামনৱমী। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। অৰুণোদয় যুগতে বা অৰুণোদয় কাকততে গুণাভিৰাম বৰুৱাৰ দ্বাৰা 1858 চনত সেই ৰামনৱমী নাটকখন ৰচনা কৰিছিলে, যাক প্ৰথম আধুনিক অসমীয়া নাটক বুলি কোৱা হয়। ঠিক আছে, বাকীখিনি আপোনালোকে জানেই। লিটিকাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছে, গাঁওবুঢ়া পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰিছে, মিৰি জীয়ৰী সেইটো ৰচনা কৰিছে ৰজনীকান্ত বৰদলৈ। ঠিক আছে, তেতিয়াহ'লে আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন নম্বৰ 21। অসমীয়া সাহিত্যত ঠিক আছে, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। প্ৰশ্ন নং 21। অসমীয়া সাহিত্যত কোনখন আলোচনীয়ে ৰমন্যাসবাদৰ সূচনা কৰে? শুদ্ধ উত্তৰটো দিছে অপশ্যনত দিয়া আছে বিজুলী, ৰামধেনু, আৱাসন আৰু জোনাকী। ইয়াতে আমি চবেই জানো যে অসমীয়া সাহিত্যত ৰমন্যাসবাদ বা ৰোমান্টিক যুগৰ সূচনা কৰিছিলে বা ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিলে সেই জোনাকী কাকত বা জোনাকী আলোচনীৰ জৰিয়তে। ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, জোনাকী আলোচনী। নেক্সট কুৱেশ্যন নম্বৰ 22। 1872 চনত অসমীয়া সাহিত্য চৰা প্ৰথমে কোন ঠাইত স্থাপন কৰা হৈছিল? তো সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। 1872 চনত অসমৰ এচাম শিক্ষিত ল'ৰাই কলিকতাত যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে, সেই তেতিয়াই 1872 চনত অসমীয়া সাহিত্য চৰা নামেৰে তেওঁলোকে এটা সাহিত্যিক সংগঠন বা সাহিত্যিক সংস্থা গঠন কৰিছিল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কলিকতা। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 23। 1888 চনত কলিকতাত গঠন হোৱা অসমীয়া সাহিত্য সংস্থাটোৰ নাম কি? অপশ্যনত দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসমীয়া সাহিত্য চৰা, জোনাকী আলোচনী, এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অভা উষা বুলি চমুকৈ কোৱা হয়। ইয়াতে হ'ল 1872 চনত যেতিয়া অসমীয়া সাহিত্য চৰা গঠন কৰিছিলে, এই অসমীয়া সাহিত্য চৰাই পৰৱৰ্তী সময়ত অৰ্থাৎ 1888 চনত গৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অভা উষা লৈ পৰিৱৰ্তিত হৈছিল। ঠিক আছে, আমি আগবাঢ়ো নেক্সট কুৱেশ্যন নম্বৰ 24। জোনাকীৰ সমসাময়িক আলোচনী কোনটো আছিল বা জোনাকীৰ সমসাময়িক আলোচনীখন আছিল? অপশ্যনত দিয়া আছে আসাম মিহিৰ, আসাম দৰ্পণ, বিজুলী, ৰামধেনু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিজুলী। জোনাকী আলোচনীখনৰ বা জোনাকী কাকতখনৰ সমসাময়িক আলোচনীখন আছিল বিজুলী, অৰ্থাৎ জোনাকীৰ লগে লগে বা তাৰ পাছত চলি থকা সময়ছোৱাতেই বিজুলী আলোচনীখনেও প্ৰকাশ পাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 29। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনী বা জোনাকী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, আনন্দ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। যিহেতু চবেই জানে, খুবেই এটা গুৰুত্বপূৰ্ণ তথা আপোনাৰ চমু প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আনন্দ কুমাৰ আগৰৱালা আছিলে জোনাকী কাকতৰ প্ৰতিষ্ঠাপক বা প্ৰথমগৰাকী সম্পাদক। ঠিক আছে, আগবাঢ়ো আমি পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 30। তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়? আমি জানো যে জোনাকী আলোচনী বা জোনাকী কাকতখন প্ৰতিষ্ঠা কৰাৰ আঁৰত তিনিগৰাকী ব্যক্তিৰ বিশেষ অৱদান আছে, আৰু সেই তিনিগৰাকী ব্যক্তিৰ অৱদানৰ জৰিয়তে বা তেওঁলোকৰ দ্বাৰাই জোনাকী কাকতখনে প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে। তো ইয়াতে প্ৰশ্নটোত সুধিছে এই তিনিওগৰাকীকে ত্ৰিমূৰ্তি বুলিও কোৱা হয়, এই ত্ৰিমূৰ্তিৰ ভিতৰত কোনজন নহয় বুলি বা কোনজন অন্তৰ্গত নহয় বুলি প্ৰশ্নটোত সুধিছে। তো অপশ্যনত দি আছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, আনন্দ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, আমি ইয়াতে প্ৰথমে যদি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে সেই ত্ৰিমূৰ্তিনো কোন তিনিজন আছিল সেইটো জানিব লাগে আৰু জনা খুবেই প্ৰয়োজন। গতিকে ইয়াতে লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী, এই তিনিওজনেই আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি। কিন্তু হেমচন্দ্ৰ বৰুৱা যিটো অপশ্যন বিত আছে সেইটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ
হেমচন্দ্ৰ বৰুৱা আছিল অৰুণোদয় যুগৰ এগৰাকী লেখক। তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 31। তলৰ কোনখন ৰচনা লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ প্ৰথমটো ৰচনা? সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিবলৈ চেষ্টা কৰিব। অপশ্যনত দি আছে লিটিকাই, পদুম কুঁৱৰী, সুৰভি, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লিটিকাই। লিটিকাইখনৰ পৰাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল। ঠিক আছে, আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন নং 32। জোনবিৰি হৈছে এখন। জোনবিৰি নামৰ যিখন গ্ৰন্থ যি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত হয়, সেই গ্ৰন্থখন আচলতে কি হয়? আত্মজীৱনী, উপন্যাস, গল্প সংকলন, নাটক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জোনবিৰি। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত জোনবিৰি এখন গল্প সংকলন। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 33। উপলা নদীৰ দৰে হৈছে এখন। উপলা, এই প্ৰশ্নটো বিগত বৰ্ষত আহি গৈছে। উপলা নদীৰ দৰে যিটো ৰচনা কৰিছে মহেন্দ্ৰ বৰাই, তো এইখন হৈছে অপশ্যনত দি আছে আত্মজীৱনী, উপন্যাস, প্ৰবন্ধ, কবিতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উপলা নদীৰ দৰে এখন আত্মজীৱনীমূলক গ্ৰন্থ। ঠিক আছে, আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন নং 34। প্ৰিয়তমাৰ সৌন্দৰ্য কবিতাটি কাৰ ৰচনা? অপশ্যনত দি আছে লক্ষ্মীনাথ বেজবৰুৱা, মহেন্দ্ৰ বৰা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰিয়তমাৰ সৌন্দৰ্য লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰিয়তমাৰ সৌন্দৰ্য ৰচনা কৰিছিলে। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন নং 35। অসমীয়া সাহিত্যৰ চানেকি নামৰ পুথিখনৰ সম্পাদনা কোনে কৰিছিল? অসমীয়া সাহিত্যৰ চানেকি নামৰ পুথিখনৰ সম্পাদনা কোনে কৰিছিল বা সম্পাদক কোন আছিল? তো এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। এনেকুৱা পুথি বিষয়ক যেনে আমুকটো পুথি কোনে লিখিছিল বা কোনে সম্পাদনা কৰিছিল, এনেকুৱা পুথি বিষয়ক বহুকেইটা প্ৰশ্ন বিগত বৰ্ষতো দেখা গৈছে। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনোযোগ দিব। অপশ্যনত দি আছে লক্ষ্মীনাথ বেজবৰুৱা, লম্বোদৰ বৰা, মহেশ্বৰ নেওগ, হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যৰ চানেকি নামৰ যিখন পুথি, এই পুথিখন সম্পাদনা কৰিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 36। প্ৰথম অসমীয়া চনেট কবিতাটো হ'ল? সেই প্ৰশ্নটো বিগত বৰ্ষত আহি গৈছে, এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। অপশ্যন দি আছে প্ৰিয়তমাৰ সৌন্দৰ্য, প্ৰিয়তমাৰ চিঠি, মালচ, প্ৰিয়তমাৰ দুখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰিয়তমাৰ চিঠিখনেই হৈছে প্ৰথম অসমীয়া চনেট কবিতা। কোনে লিখিছে? হেমচন্দ্ৰ গোস্বামীয়ে লিখিছে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 37। ডেছক্ৰিপটিভ কেটেলগ অফ আছামিজ মেনুস্ক্ৰিপ্ট নামৰ পুথিখনৰ ৰচক কোন? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যনত দি আছে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, মহেশ্বৰ নেওগ, হেমচন্দ্ৰ গোস্বামী। তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি, হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 38। পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটক কোনখন? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যনত দি আছে জয়মতী, তেতুন তামুলী, বান ৰজা, লাচিত বৰফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বান ৰজাখনেই হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত একমাত্ৰ পৌৰাণিক নাটক। ঠিক আছে, প্ৰশ্ন 39। বিজুলী কাকতৰ প্ৰথম বছৰৰ সম্পাদক কোন আছিল? আমি জানো জোনাকী কাকতৰ সমসাময়িক অন্য এখন কাকত আছিল বিজুলী। সেই বিজুলী কাকতখন যেতিয়া প্ৰকাশ হৈছিলে, সেই প্ৰকাশৰ প্ৰথম বছৰত কাকতখনৰ সম্পাদনা কোনে কৰিছিলে? অপশ্যনত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণপ্ৰসাদ দুৱৰা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৃষ্ণপ্ৰসাদ দুৱৰা। ঠিক আছে, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন কাকতত আহিব পাৰে সেইবোৰ প্ৰশ্ন, আপোনালোকে অলপ মন দি চাব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 40। তলৰ কোন শিশু আলোচনীৰ সম্পাদক আছিল নীলমণি ফুকন? তলত 4খন আলোচনী দিয়া হৈছে, তাৰে কোনখন শিশু আলোচনীৰ সম্পাদনা কৰিছিলে নীলমণি ফুকন? পাহি, ঊষা, 9 জুন, আসাম বন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 9 জুন। ঠিক আছে,
Next question number 41. মৰাডালৰ কুঁহিপাত গদ্য প্ৰবন্ধৰ ৰচনা কোনে কৰিছিল? মৰাডালৰ কুঁহিপাত যিটো এখন গদ্য প্ৰবন্ধ হয় সেই তাৰ ৰচনা কোনে কৰিছিলে সেইটো সুধিছে। তো ইয়াৰে অপশ্যনত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, নীলমণি ফুকন, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নীলমণি ফুকন। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন 42. এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, মনত ৰাখিব। প্ৰশ্নটোত সুধিছে পাৰস্যৰ কবি উমৰ খয়ামৰ ৰুবায়তৰ অসমীয়া অনুবাদ পুথিখন হৈছে বা সেই পুথিখনৰ নাম কি? উমৰ খয়ামৰ যিটো ৰুবায়ত নামৰ পুথি সেই পুথিখন অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু অসমীয়াত কি নামেৰে অনুবাদ কৰিছিলে? অপশ্যনত দিয়া আছে যাত্ৰীকৰ যাত্ৰা, ভ্ৰমৰংশ, উমৰ তীৰ্থ, ৰংমন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উমৰ তীৰ্থ। ঠিক আছে, ইয়াৰে যাত্ৰীকৰ যাত্ৰা অলৰেডি আমি পঢ়ি আহিছো, যিখন পিলগ্ৰিমছ প্ৰগ্ৰেছ ইংৰাজী পুথিৰ অসমীয়া অনুবাদ। আৰু ভ্ৰমৰংগ যিখন হয় এইখন হৈছে কমেডি অফ এৰৰ্ছ, যি শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছৰ অসমীয়া অনুবাদ। আৰু উমৰ তীৰ্থ সেইখন হৈছে উমৰ খয়ামৰ ৰুবায়ত নামৰ পুথিখনৰ অসমীয়া অনুবাদ। ইয়াক কোনে অনুবাদ কৰিছিলে উমৰ তীৰ্থ? যতীন্দ্ৰনাথ দুৱৰাই। ঠিক আছে, এইখিনি তথ্য মনত ৰাখিব, গোটেইখিনি গুৰুত্বপূৰ্ণ হয়, যিকোনো বিষয়ে প্ৰশ্ন কাকতত সুধি দিব পাৰে। ঠিক আছে, আগবাঢ়ো নেক্সট প্ৰশ্ন নম্বৰ 43. তলৰ কোনখন ৰচনা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত? তলৰ কোনখন ৰচনা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত? ঠিক আছে, অপশ্যনত কি দিয়া আছে? মানস প্ৰতিমা, গুটিমালি, সন্ধানী, বনফুল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বনফুল। বনফুলখনেই প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এখন ৰচনা, যাক যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 44. চেতনা নামৰ মাহেকীয়া আলোচনীখন কোনে প্ৰকাশ কৰিছিল? চেতনা নামৰ মাহেকীয়া আলোচনীখন কোনে প্ৰকাশ কৰিছিল? অপশ্যনত দিয়া আছে নলিনীবালা দেৱী, অম্বিকাগিৰি ৰায়চৌধুৰী, দণ্ডিনাথ কলিতা, শৈলধৰ ৰাজখোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে চেতনা নামৰ মাহেকীয়া আলোচনীখন প্ৰকাশ কৰিছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ 45. নলিনীবালা দেৱীৰ পিতৃৰ জীৱনৰ আধাৰত ৰচিত জীৱনী পুথিখন হৈছে? যে নলিনীবালা দেৱীৰ পিতৃৰ জীৱনৰ আধাৰত ৰচিত জীৱনী পুথিখন হৈছে? অপশ্যনত দিয়া আছে সন্ধিয়াৰ সুৰ, যোগ দেৱতা, স্মৃতিতীৰ্থ, পৰশমণি। এই গোটেইকেইখন ৰচনা নলিনীবালা দেৱীৰে হয়। ইয়াৰে যিকোনো ওপৰত কুৱেশ্যন কৰি দিব পাৰে, সেইখিনিও আপোনালোকে মনত ৰাখিব। এই সন্ধিয়াৰ সুৰ, যোগ দেৱতা, পৰশমণি এই গোটেইকেইখন নলিনীবালা দেৱীৰ কবিতা পুথি হয়। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন চি, অপশ্যন চি। ঠিক আছে, so next question number 46. পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰশাসনমূলক নাটকখন হৈছে? সেইবোৰ গোটেইকেইটা খুবেই বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আপোনালোকে মন দিব। 46 হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰশাসনমূলক নাটকখন হৈছে? অপশ্যনত দি আছে গদাধৰ, সাধনী, গাঁওবুঢ়া, জয়মতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গাঁওবুঢ়া। ঠিক আছে, গোহাঁই বৰুৱাৰ প্ৰশাসনমূলক নাটকখনো হৈছে গাঁওবুঢ়া। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 47. দণ্ডুৱা দ্ৰোহ নাটকখনৰ ৰচনা কোনে কৰিছিলে? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। অপশ্যনত দিয়া আছে নলিনীবালা দেৱী, দৈৱচন্দ্ৰ তালুকদাৰ, দণ্ডিনাথ কলিতা, ৰজনীকান্ত বৰদলৈ। তো দণ্ডুৱা দ্ৰোহ নাটকখন ৰচনা কৰিছিলে অপশ্যন ডি, ৰজনীকান্ত বৰদলৈ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 48. তলৰ কোনখন ৰচনা সত্যনাথ বৰাৰ ব্যংগ মিশ্ৰিত হাস্যৰসিক কবিতাৰ নিদৰ্শন? সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। অপশ্যনত দিয়া আছে সাৰথি, চিন্তাকলি, সভ্যতাৰ মাথাউৰি, এটাও নহয়। এই গোটেইকেইখন সত্যনাথ বৰাৰে ৰচনা কৰা হয়। এই সাৰথি আৰু চিন্তাকলি যিটো হয় এই দুখন প্ৰবন্ধ হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সভ্যতাৰ মাথাউৰি। এই সভ্যতাৰ মাথাউৰিটোৱে হৈছে
সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ব্যংগ মিশ্ৰিত হাস্যৰসিক কবিতা। ঠিক আছে, আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন 49। জীৱন চৰিতমূলক প্ৰবন্ধ অসম জীয়ৰী কাৰ ৰচনা? অসম জীয়ৰী এখন প্ৰবন্ধ হয়, যি জীৱন চৰিতমূলক প্ৰবন্ধ হয়। এই প্ৰবন্ধখন বা প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? অপশ্যনত দিয়া আছে ৰত্নেশ্বৰ মহন্ত, সূৰ্যকুমাৰ ভূঞা, বেণুধৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সূৰ্যকুমাৰ ভূঞা। ঠিক আছে, জীৱন চৰিতমূলক প্ৰবন্ধ অসম জীয়ৰী যিখন প্ৰবন্ধ হয়, সেই প্ৰবন্ধখন কোনে ৰচনা কৰিছিলে? সূৰ্যকুমাৰ ভূঞা। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 50, 50 নম্বৰ প্ৰশ্ন। আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটো ৰচক কোন? বা আঘোণৰ কুঁৱলী নামৰ যিটো কবিতা, সেই কবিতাটো কোনে ৰচনা কৰিছিলে? অপশ্যনত দিয়া আছে নলিনীৱালা দেৱী, অম্বিকাগিৰি ৰায়চৌধুৰী, নিৰ্মল প্ৰভা বৰদলৈ, কেশৱ মহন্ত। এই প্ৰশ্নটো মই আগৰ দৰে আপোনালোকলৈ এৰি দিলো। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে তলত কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব। চ' আজি আমাৰ ৰিভিজন ক্লাছটোত টোটেল সিমানেই আছিলে। টোটেল আপোনাৰ 50টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ, আৰু ইয়াতে বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন সোমাই আছে। আপোনালোকে ৰিপিট কৰি চাব, পৰীক্ষাত বহাৰ আগে আগে ইয়াৰে যিকোনো প্ৰশ্ন আহি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ঠিক আছে, আজিলৈ ইমানেই। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে আমাক তলত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো ক্লিক কৰি থ'ব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড দিওঁ, তেতিয়াই আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰিব। অ'কে, চ' আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটি খণ্ডত। গুড নাইট এভৰিৱান।